Welcome to another episode of TheyTried. আজি আমি ফেন্সি বাজাৰ গৈ আছো ফেন্সি বাজাৰত গৈ কিনে আমি 70 ৰুপিজৰ তলত যি বস্তু খাবলৈ পাওঁ ষ্ট্ৰীট ফুড হেবিলাক আমি ট্ৰাই কৰিম কোনো ধৰণৰ ৰেষ্টুৰেণ্টত নাযাওঁ ৰাস্তাৰ দোকানত যাম সব যদিও দুখন দোকানত যাম হেটা ৰেষ্টুৰেণ্ট নহয় সৰুৰা দোকানে হয় এটা পৰঠা দোকান এটা মিলছেক আৰু তাৰ বাহিৰে যি বস্তু পাওঁ আমি ট্ৰাই কৰিম বহুত দিনৰ মূৰত আমি ফেন্সি বাজাৰ গৈ আছো লকডাউনৰ পিছত আজি ফাৰ্ষ্ট টাইম যাম 6 মাহ 7 মাহ হৈ গৈছে নোযোৱা মুখা পিন্ধি কিনে ঘূৰিব লাগে নে নিপিন্ধাকেও ঘূৰিব পাৰো পুলিচে ধৰে নধৰে চাওঁ এনেকুৱা এটা মিল্কশেকৰ দোকানত যাম যেটো বহুত পুৰণা হয় মই সৰু থাকোতে ক্লাছ 1 বা 2 থাকোতে যোৱা আছিলো এতিয়াও এখন দোকান আছে সেম হেনেকুৱা মিল্কশেক বনাইছো আজি গৈ খাই যাম 15-16 বছৰ পিছত খাই কেনেকুৱা লাগে এটো মিল্কশেক দালপুৰি দোকানত যাম যত পুৰিৰ ভিতৰত দালি থাকে আৰু হেতু আমি দালিত ডুবাই কিনে খাওঁ সো কি হয় সৰুৰা দোকান হয় যদি খাবলৈ ভাল লাগিব চাগে এতিয়া মই মাস্কটো পিন্ধি লও কাৰণ ফাইন দিব মন নাই সো লেটস গো
था दोनों प्लेट कर दिया। आपका नाम क्या था? शत्रुघ्न। शत्रुघ्न। 25 साल से यही हो? itu dia juga.